আজি আমি কুলিডুঙ্গা গাঁৱত লাম্পি ৰোগৰ সাৱধানতাৰ ওপৰত এখনি সজাগতা সভা অনুষ্ঠিত কৰোঁ। লাম্পি ৰোগ সাধাৰণতে জন্তুৰ ক্ষেত্ৰত হয়, মানুহৰ গালৈ বিয়পি নাহে আৰু জন্তু গৰুৰ বা বাফেলৰ ক্ষেত্ৰত হয়, স্কিনত হয়, কিছুমান 2 পৰা 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ, কিছুমান নদীলো এনেকুৱা ফৰ্ম হয় স্কিনত, মুখত, ডিঙিত বা পেটত বা মেমেৰি তাত হয়। তেতিয়া হোৱাৰ লগে লগে কি হয়, সেই ছালখিনি উঠি যায়, বিষ হয় আৰু বেলেগ মানে নিৰোগী গৰু এটালে মানে এই ৰোগ বিয়পিব পাৰে। গতিকে এই ৰোগৰ ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিব লাগে। তেনে ৰোগ যদি হয়, সেই জন্তুক আমি ঘৰৰ পৰা বাহিৰত অলপ ছেপাৰেটলি ৰাখিব লাগে, সিহঁতক চলা ফুৰা ইফালে কৰিব নালাগে। আৰু এই ক্ষেত্ৰত কি হয়, মুখ মানে লক্ষণবিলাক কেনেকুৱা হয়, মুখৰ পৰা কেতিয়াবা লালতি ওলাব পাৰে, খোৱাটো কমি যায় আৰু গাখীৰ দিয়া গৰুৰ ক্ষেত্ৰত প্ৰডাকশ্যনটো কমি যায়। এই ক্ষেত্ৰত অতি মানে জ্বৰ হ'ব পাৰে, গতিকে এণ্টিবায়'টিক দিব লাগে। জ্বৰৰ ক্ষেত্ৰত পেৰাচিটামল যিখিনি জন্তুক দিয়ে, পশু চিকিৎসকে দিয়ে, দিব লাগে। ভিটামিন মিনাৰেল দিব লাগে। আৰু আটাইতকৈ বেছিকৈ নিৰ্ভৰযোগ্য ঔষধ হৈছে নন ষ্টেৰইডেল এণ্টি ইনফ্লামেটৰী এণ্টিবায়'টিক। তেনে এণ্টিবায়'টিক ইউজ কৰিলে সাধাৰণতে ভাল হয়। কিন্তু এই ৰোগ হ'লে কেতিয়াও কিয়ৰ নহয়, কাৰণ এইটো ৰোগ কিয়ৰ কৰা ইমান সম্ভৱ নহয়। ছাপৰেটিভ ট্ৰিটমেণ্টৰ দ্বাৰাহে এই ৰোগটো থমাব পাৰি। বেছি হ'লে কিন্তু এইটো কালিং কৰা বাহিৰে আৰু বেলেগ উপায় নাই। গতিকে তেনে যদি হৈ যায়, আমি সেই তেনেকুৱা অলপ সাৱধানতা অৱলম্বন কৰিব লাগে। মানুহে অলপ জানিব লাগে মানে কি এই ৰোগটোনো কি। যদি এনেকুৱা ৰোগ দেখা দিয়ে, কোনোবা মানুহৰ ঘৰত জন্তুৰ তাত যদি দেখা দিয়ে, অনতিপলমে পশু চিকিৎসকৰ দ্বাৰা পৰামৰ্শ ল'ব লাগে। সেইকাৰণে আজিও মই এই কুলিডুঙ্গা গাঁৱত যিহেতু খেতিয়কসকল আছে, গতিকে এই খেতিয়কসকলক এই ৰোগৰ ওপৰত মই কিছু আভাস দিবৰ কাৰণে এখনি সজাগতা সভাত তেওঁলোকক জনাবৰ বাবে চেষ্টা কৰিছোঁ। ধন্যবাদ।